नमस्कार इमरान टेक्नोलॉजी यूट्यूब चैनल दर्शकসকলে স্বাগতম জানাইছো আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছো কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহক ভিডিওটো আৰম্ভ কৰো আজিৰ প্ৰথমটো খবৰ সৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গে নাই পোৱাটো অসম্ভৱ হৈ পৰিছে জুবিনৰ তদন্তৰ নামত চৰকাৰে মাত্ৰ ৰাজনীতি আৰু নাটক কৰি আছে জুবিনৰ ন্যায়ৰ দাবীত কাইলৰ পৰা সকলো ৰাজপথলৈ ওলাই আহক জুবিনৰ ন্যায়ৰ বাবে মই যিকোনো সময়তে ৰাজনীতি ত্যাগ কৰিবলৈ সাজু সরকারের তদন্ত প্রক্রিয়াত রাজনীতির অভিযোগ তুলি হরব অখিল গগৈয়ে সরকারে যেনেকৈ আগবাঢ়িব লাগিছিল তেনেদৰে আগবঢ়া নাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া দেখি অসমবাসী মুঠেও সন্তুষ্ট নহয় সরকারে যেনেকৈ আগবাঢ়িব লাগিছিল তেনেদৰে আগবঢ়া নাই জুবিন হত্যাৰ বলি হৈছিল যদিও দোষীক চিনাক্ত কৰি ফাঁসি দিব লাগে অৱহেলাৰ কাৰণে জুবিনে প্ৰাণ হেৰুৱালে যদি দোষীক যাৱজ্জীৱন জেল দিয়ক ন্যায়াধীশৰ তত্বাৱধানত সিবিআই তদন্তৰ দাবী বিধায়ক অখিল গগৈৰ সরকারের বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰি উচিত ন্যায় প্ৰাপ্তিৰ সময় আয়া বন্ধুসকল আপোনালোকে যদি এই ভিডিওটোত এতিয়ালৈকে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ পিতৃ মাতৃক শুশ্ৰূষা নকৰিলে কৰ্তন হ'ব দৰমহা আইন প্ৰণয়নৰ ঘোষণা চৰকাৰ পিতৃ মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰীসকল সাৱধান পিতৃ মাতৃক সেৱা নকৰিলে কৰ্তন হ'ব দৰমহা চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন আইন আনিব চৰকাৰে পিতৃ মাতৃক শুশ্ৰূষা নকৰিলে 10 পৰা 15% দৰমহা কৰ্তন কৰা হ'ব কৰ্তন হোৱা দৰমহাৰ ভাগ পাব অৱহেলিত পিতৃ মাতৃয়ে তেলেংগানা চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ বাবে লৈছে এই সিদ্ধান্ত এই আইনে চৰকাৰী কৰ্মচাৰীৰ পিতৃ মাতৃক উপকৃত কৰিব বুলি দাবী জনাইছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভান্ত ৰেড্ডিৰ এই ঘোষণা এই মুহূৰ্তত জনাব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ ৰেশন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ জৰুৰী খবৰ সম্পূৰ্ণৰূপে সলনি হ'ল ৰেশন সংগ্ৰহৰ নিয়ম নৱেম্বৰ মাহৰ ৰেশন সংগ্ৰহৰ বাবে জাৰি বিশেষ জাননী চাই লওক কি নিয়ম মানি চলিব লাগিব ৰেশন ল'ব যাওঁতে কি কৰিব লাগিব গ্ৰাহকৰ চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ মোট 4বিধ সামগ্ৰী লাভ কৰিব ৰেশন কাৰ্ডৰ গৰাকীয়ে বজাৰ দৰতকৈ কমকৈ লাভ কৰিব পাৰিব ৰেশন প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব পাৰিব মাত্ৰ 69 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত ৰেশন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট চাউল ল'ব যাওঁতে খেলিমেলি পালে 1800345361 দিয়ক অভিযোগ